নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। যিহেতু কাইলৈ পূজা, দুৰ্গা পূজা, সকলোকে পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে পূজা দিনকেইটা ভালে কুশলে পাৰ হৈ যায়। আৰু এয়া মই দেখাবলৈ বিচাৰিছোঁ মৰাণৰ ৰাধাকৃষ্ণ মন্দিৰ দুৰ্গা পূজাৰ কিছু দৃশ্য। আৰু এই পূজাৰ যিহেতু 50 বছৰত ভৰি দিলে, গতিকে সোণালী জয়ন্তী হিচাপেও উদযাপন কৰিছে এই পূজা। সকলোকে পূজাৰ অলপ আমোদ দিবলৈ চেষ্টা কৰিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এয়া দেখিছেনে বাৰু, ইমান ধুনীয়াকৈ সজাইছে বাঁহ আৰু বেতেৰে। আৰু এই গছজোপা দেখিছেনে, এই গছজোপা নাৰিকলৰ বাকলিয়ে সজাইছে গছজোপা, আৰু খুবেই সুন্দৰ লাগিছে, ভাল লাগিছে, এটা ভাল পৰিৱেশ। আপোনালোকে ইয়ালৈ আহিলে চাব বুলি আশা ৰাখিলোঁ। মই এনে এখন মণ্ডপস্থলীত মই বৰ্তমান উপস্থিত আছোঁ। সেইখন মণ্ডপ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যিখন মণ্ডপ নাম হ'ল চন্দ্ৰযান, আৰু সেই চন্দ্ৰযানৰ আৰ্হিতে যিখন মণ্ডপ তৈয়াৰ হৈ উঠিছে, মই দেখাবলৈ চেষ্টা কৰিম। সেই চন্দ্ৰযান আৰু সেই মণ্ডপৰ কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ এয়া দেখাই আছোঁ মৰাণ ফটিকাচোৱাৰ মেলা। যিহেতু মৰাণত দুখন মেলা হৈছে, মৰাণ উষাপুৰতো হৈছে আৰু মৰাণ ফটিকাচোৱাটো মেলা হৈছে। আৰু এয়া দেখাই আছোঁ মেলাৰ দৃশ্য। এয়া দেখিবলৈ পাইছে কাইলৈৰ পৰা পূজা, কিন্তু পূজা আগদিনাই পূজা দুদিনমানৰ আগৰ পৰাই মেলা অপেনিং কৰিছে। আৰু আমি অৰ্থাৎ কাইলৈ পূজা, যিহেতু পূজা আগদিনাই আমি মেলা চাবলৈ আহিলোঁ। আৰু কাইলৈৰ পৰা যিহেতু বিজি হৈ যাম, আমি যিহেতু কাম কৰা ল'ৰা, গতিকে কামটো কৰিবই লাগিব ন, ৰাতিৰ দিনা আমাৰ কাম হ'ব। গতিকে আগদিনাখনেই আহিলোঁ আমি পূজা চাবলৈ বুলি। মেলাত চবচে ইণ্টাৰেষ্টিং বস্তু এইটো এটা দেখাবলৈ বিচাৰিম। এইটো খেল খুবেই ভাল লাগে। আৰু চবচে ইণ্টাৰেষ্টিং হ'ল এয়া ল'ৰালি কালত যে কাৰোবাক ভালপোৱা নামত এইবিলাকতে নাম লিখি লয়। আপোনালোকে নিশ্চয় মনত পৰিছে চাগে। আৰু এইবিলাকতে নাম লিখি লোৱা হয়, প্ৰেমিকাগৰাকী বা প্ৰেমিকাজনৰ নাম লিখি লোৱা হয়। আৰু এয়া স্মৃতি বুলি ক'ব লাগিব, যিহেতু যিবিলাক স্মৃতি এতিয়াও পাহৰিব নোৱাৰি। আৰু এই স্মৃতিবিলাকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। ভালোবাসার আলিঙ্গনে বিজয়ের বিসর্জনে আসছে বছর আমার হবে। পূজা ঘূৰি ভাগৰি গ'লোঁ। এখন আনন্দ মেলা আৰু দুখনকৈ পূজা মণ্ডপ আপোনালোকক মই দেখালোঁ। আৰু এতিয়া অৱশেষত ভাগৰি গ'লোঁ, অলপ পঢ়িলোঁ। এয়া আমাৰ সুফল ভাইটি, মানে লাভজুকী ভাইটি বুলি ক'ব লাগিব। এয়া আমাৰ শ্ৰীমতী, আৰু এইফালে এগৰাকী আছে মোৰ ডাঙৰ ফলকালি। যিডোখৰ নকওঁ কিবা এটা কম বুলি ভাবিছিলোঁ, পাহৰি গ'লোঁ। পানী খাই লওঁ।
ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। গতিকে আজিলৈ ইমানতে বিদায় মাগিছোঁ আপোনালোকৰ মাজৰ পৰা। ধন্যবাদ।